Hello everyone, welcome back to my another mini vlog. আজি আহিছো আমি ৰাস চাবলৈ আৰু এয়া হৈছে আমাৰ মঙলদৈ ৰাস। বলকচোন আমাৰ মঙলদৈ ৰাসনো কেনে হৈছে চাওঁ আহক। এইবাৰৰ বিশেষ আকৰ্ষণ হৈছে এই উখুৰটো। চাওকচোন অকণমান ভয় লগা ধৰণৰ নহয়নে? তাতে আকৌ ইয়াৰ তলেৰে সোমাই যাব লাগে আৰু যিটোহে চাউণ্ড দি থৈছিলে নহয়, শুনিবলৈতো বিৰাট বেছি ভয় লগাই আছিল। ৰাস চাবলৈ আহি অকল মেলাখন ঘূৰিলেই জানো ৰাস চোৱা সম্পূৰ্ণ হ'ব? নহয় ন? সেইবাবে আমিও আহিলোঁ মূৰ্তি চাবলৈ। যিটোহে ভিৰ আছিলে, ভিৰ পালি হ'লেও মূৰ্তিবোৰ আমিও চালোঁ। আমাৰ পিছে আকৌ সেই ডাঙৰ চকৰিটোত উঠাৰ এটাৰো সাহস নাই দেই। তিনিওজনে সিহঁতে মুখ মেলি চাই আছে আৰু যিটোহে চিঞৰি আছে নেচাবনে, দেখিয়ে ভয় লাগি গৈছে চিঞৰবোৰ শুনি। এইফালে মই পুতলা চাই আছোঁ। পুতলা মোৰ বৰ প্ৰিয়, বিশেষকৈ সেই সৰু সৰু পুতলাবোৰ যে। আৰু এই দোকানখনতো ঠিক তেনেকুৱা সৰু সৰু পুতলাবোৰেই আছিল। মোৰ দেখি এনেকুৱা লাগিছে যেন মই বহুতকেইটা পুতলা একেবাৰতে উঠাই লৈ আহিম, কিন্তু ইমানকেইটাতো আনিব নোৱাৰিম নহয় জানো? সেইবাবে মই দুটা পুতলা বাছি ল'লোঁ। ছোৱালী মানুহ সৰু যদি এনেদৰে ইয়েৰিংছ নাচাওঁ কেনেকৈ হ'ব নহয় জানো? ইয়েৰিংছ মেইন। আমি তিনিজনীয়েও ঝুমকা ল'লোঁ। আৰু এতিয়া আহি গ'ল খোৱাৰ পাল। এইফালে খাবলৈ অৰ্ডাৰ দিব লওঁতে দাদাজনে কৈছে যে তোমালোকে লিখি দিয়া। মোৰ অৰ্ডাৰবোৰ লিখি লিখি হাতৰ বিষ উঠি গৈছে আৰু বাবুই তেনেদৰে অৰ্ডাৰবোৰ লিখি আছিল। খাই উঠিহে মনত পৰিল যে মই ভিডিঅ' কৰি আছিলোঁ। ভিডিঅ' কৰা মানে খোৱা শেষেই। শেষত এখনকৈ পাণ। মই পিছে আকৌ এখন পাণ এবাৰতে খাব নোৱাৰোঁ, দুদিন খাওঁ। আৰু চাওকচোন তিনিওজনীকে কেনেকৈ পাণ মুখত ভৰাইছোঁ। নাহাঁহিব দেই একো। ৰাস চাই উভতি আহোঁতে আমি অবলু নমস্কাৰৰ দোকানত সোমাইছিলোঁ, কিন্তু তেওঁলোকৰ দোকানত যথেষ্ট ভিৰ হৈ থকাৰ বাবে আমি ৰৈ খাই থকা নহ'ল, যিহেতু দেৰিও হৈছিল আৰু বহুত ভিৰ আছিল। সেইবাবে আমি বেছি সময় ৰৈ নাথাকিলোঁ। আজিলৈ